লাগিলে নাই জালখন দেখা শিঙি মাছ লাগিছে লাগিছে মাছ ৰয়লা আমাৰ এতিয়া জাল পতাৰ প্ৰস্তুতি চলিছে আমি এটা জাল পাতিম কি এই জাল বেয়াহে কৰিব দিয়া জাল পাতিম আজি পাতিম ক'তগে দেহিয়ে পাতি লগে দে জাপিয়াই দিব এতিয়া জপিয়া এই তই নামিব নোৱাৰা নহয় দেখা তুমি তুমি চাই থাকা ৰাস্তা পা আমি এতিয়া জাল পাতিবলৈ আহিছোঁ বহুত দিনৰ মূৰত আৰু পানী হৈছে বাম পিনে এইবাৰ আমাৰ দ পিনে পানী হোৱা নাই কিন্তু পানীটো মানে আমাৰ দ চাইডে আহি আছে আৰু সেইজনী কান্দি আছে এইজনী কান্দুই ইমান বাম নহয় দ আছে অকণমান এইজনী বেয়া গৈছে মই যাবই পৰা নাই দহতে নালাগে এইডোখৰতে পাত দীঘলীয়াকৈ পাতে নে পথাৰলৈকে পাত জেৱা খুঁটটো মই লৈ যাম ৰ দ হয় না এই বেছি দ হ'লে বেয়া আহে কালি আকৌ বোলে পানী উঠি নগ'লেই হয় আমাৰ পিনে হ'লগৈ আৰু কাইলৈ মাছ লাগিব ধেৰ লাগিব দীঘল আছে ন জালখন দীঘল আছে সেইজনী চা আমাৰ নদটো কি সেইজনী চা আমাৰ আৰু এইজনী পিছে পিছে যি এক লাগি আহিছে ইয়াত বাৰু বানপানী হোৱা নাই কিন্তু বাম জেগা পানীবোৰ আমাৰ দ জেগাডোখৰলৈ আহিছে আৰু পুলে পুলে নামি নামি এতিয়া আমাৰ এখন সাগৰ হ'বগৈ আৰু তাৰপাছত আমাৰ ইয়াত পানীটো জমা হৈ যাব থাকিব আৰু দুমাহ তিনিমাহ সেইজনীলৈ চা বেয়া চখ পাইছে তাই গা ধুই আহিছে তাই হ'ব পানী বুলি বহুত দিন ব্লগ বনাই নাই আজি ব্লগ বনাই দিছোঁ মই ব্লগ বনাই যেনে জাল পাতি আছে মই একো কোৱা নাই আৰু সেইজনী জীয়েকজনী পিছে পিছে লাগি আহিছে কান্দি কান্দি দিয়া তই কি কৰিবলৈ আহিছিলি তই গা নামেই নালাগে নিদো নালাগে শুনোৱা ল'ব আমি কি কৰি আহিছোঁ কৈ দিয়া দিয়া আমি জাল পাতিবলৈ হ'লে কৈ দিয়া কোলা কোলা লাগিছে হেফাই গৈছোগে মাছ ৰাতিপুৱাহে গম পাম লাগিছে না লগা চাবলৈ নিনো দেই আমি নিদো তোমাৰ তাক নিনো ৰাতিপুৱা আমি সোনকালে উঠিম পানী পানী এইকেইদিন ভ্লগে বনা নাই আজি জাল পাতিছোঁ আমাৰ ইয়াত আমাৰ ইয়াত পানী হোৱা নাই কিন্তু বাম জেগাৰ পানীখিনি পুলে পুলে আহি আছে যিহেতু আমাৰ জেগাডোখৰ দ খালে গম পাম মাছ লাগে নে নালাগে মই বাৰু নাখাওঁ এনেই আৰু ভাল লাগে আৰু এবাৰ 2 বছৰ 3 বছৰ পানী সোমাই নাই আমাৰ পথাৰত কিবা কোলা কোলা লাগিছে হেফাই গৈছোগে মাছ ৰাতিপুৱাহে গম পাম লাগিছে না লগা আজি নেক্সট ডে এই ৰাতিপুৱা 8টা বাজিব আমাৰ জাল আনিবলৈ ভণ্টি গৈছেহে সেইজনী আহি আছে দেখাম ৰ সেইজনীয়ে জাল আনি আছে মই নগ'লো ইমান ৰ'দ দিছে লাগিলে নাই জালখন দেখা শিঙি মাছ লাগিছে লাগিছে মাছ ৰয়লা আমাৰ আপাহঁতৰ 5 পায়েদি বাগৰিছে নহয় মই ভিডিঅ'টো যে দি থৈছো আয়ো লাহন গাঁও দেখোন কেন্দ্ৰগুৰি চাইঙা গাঁও দেখোন বাগৰিয়ে আছে দেখোন চিন্তামণি চব বুৰি আছে শিঙি মাছ কেইজন লাগিছে আমাৰ লাষ্ট হয় ডেষ্টিনেশ্যন এইটো মানে আমি চুকত ধুনীয়াকৈ আছো আৰু এইটো কি হয় ঠিক নাই মিটংখন লাষ্ট ডেষ্টিনেশ্যন পানী হেৰি
শিঙি মাছ 20জনী 4জনী 5জনীমান লাগিছে ন শিঙি মাছ লাগিছে পেটটো ফালি পানি লাগি পেট মানে জালৰ সেইটো সোমাই গ'ল এনেকৈ হেৰি হ'ল ইমান টানকৈ লাগিলে যি আছে এৰুৱাবই পৰা নাই এই হেৰিবোৰ লাগি ধৰিলে এইবোৰ কি ছাইডত যে আছে এইবোৰ শিংবোৰ নিব শিংবোৰত লাগি ধৰিলে পেটটো ফাল খাই সোমাই গ'ল যি আছে ধনিয়াজনী বেয়া টানকৈ ধৰি আছোঁ মই এজনীও আছে দেখোন এজনী 5জনী শিঙি মাছ লাগিছে ডাঙৰ ডাঙৰ পুঠি মাছো লাগিছে ন প্ৰথম পাতিছোঁ আজিহে পাতিছোঁ আৰু লাগিব মাছটো দেখা দে দেখাইছে ডাঙৰ ডাঙৰ শিঙি মাছ পৰা যি আছে 5জনী পুঠি মাছ 5জনী লাগিছে আকৌ হয় নাই এইটো মোৰ যি ব্লগটো সেইটো মই 24 জুলাই দিনাখনেই বনোৱা মানে শ্বুট কৰিছিলোঁ তাৰপাছত যিহেতু কাৰেণ্টৰ বহুত প্ৰব্লেম হৈছিলে পানীৰ কাৰণে তেতিয়া মানে মোলৈ চাৰ্জ নায়েই চ' এডিটো নকৰিলোঁ আপলোডো নকৰিলোঁ চ' আজি হৈছে 7 আগষ্ট আৰু আজি মানে পানী পূৰা পথাৰত আমাৰ এতিয়াতো পথাৰত আমাৰ বানপানী হৈ আছে মানুহৰ ঘৰত ডুবি আছে চ' সেইটো 24 জুলাই আজি 24 জুলাই দিনাখনে বনোৱা আৰু মই আজি 7 আগষ্ট ন আজি 7 আগষ্টত মই আপলোড দিছোঁ দেই আৰু মই এনেকুৱা ভিডিঅ'বোৰ দি থাকিম ডেইলি কণ্টেণ্ট ক্ৰিয়েটৰ হ'ম বুলি ভাবিছিলোঁ কিন্তু বানপানী অলপ মাজতে স্তব্ধ কৰি দিলে বাট মই আকৌ ষ্টাৰ্ট কৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'খিনি ভাল পাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ